অমৃতা বা কেনেকুৱা লাগিছে ঢকুৱাখানাত আহি ফাট বিহু ভাল লাগিছে ইমান প্ৰতিকূল নেওচি বতৰকো নেওচি ইমানখিনি মানুহ ওলাই আহিছে কেনেকুৱা লাগিছে সমাগমখিনি দেখি আপোনাৰ নিশ্চয় মই কৈছোঁ যে মানুহে ইমান মানে ডাৱৰীয়া বতৰ কেইবাদিনৰ পৰা ডাৱৰীয়া তাৰ পিছতো মানুহে ছাতি ল'বলৈও চিন্তা কৰা নাই তিতি আৱেগ আৰু হেঁপাহ থকা অনুষ্ঠানবোৰ কেনেকুৱা লাগিছে ঢকুৱাখানাত আহি কেনেকুৱা লাগিছে ফাট বিহুৰ ফাট বিহুৰ মই তাকেই নিৰীক্ষণ কৰি আছোঁ মানুহৰ যিটো উৎসাহ যি উদ্দীপনা এইটো মগুলি চাপৰি চাৰিকুৰীয়া নদীৰ পাৰত এই ফাট বিহু আৰম্ভ হোৱাৰে পৰা ৮০ দশকত আৰম্ভ হোৱাৰে পৰা ৯০ দশকত আৰম্ভ হোৱাৰে পৰা মানুহৰ যিটো উৎসাহ উদ্দীপনা সেইখিনি অনুকৰণী এইকাৰণেই কৈছোঁ যে বিহুৰ ইমান এটা বিস্তৃত পৰিসৰত এই ফাট বিহুৰ ইয়াত যে বিহু উদযাপিত হৈ আছে আৰু প্ৰত্যেকজন উঠি অহা জেনেৰেশ্যনৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠসকলে আহি থকা প্ৰজন্মক দিছে আৰু তেওঁলোকে প্ৰাণে তেজে কৰি আহিছে ফাট বিহুৰ এই জীপাল অনুভৱ আৰু মই আজি ইয়াত আহি পেলাই সেই অনুভৱটো আনৰ লগত একাকাৰ হৈ গৈছে মোৰ অনুভৱ আৰু আজি এই বহাগৰ শেষৰ 3 দিনত অনুষ্ঠিত হোৱা মগুলি চাপৰিৰ এই ফাট বিহু মানুহক পাহৰাই পেলাই মানুহৰ সমস্যা মানুহৰ মনত কোন কাৰ জাত পাত ধৰ্ম জাতি ধৰ্ম উদ্যোগ কৰি পেলাই ফাট বিহুত গোটেই সমন্বয়ৰ একাকাৰ হৈছে গতিকে অনাগত দিনত যেতিয়ালৈকে মানুহ থাকিব যেতিয়ালৈকে অসমৰ কৃষ্টি সম্পদ থাকিব প্ৰজন্মৰ মন মগজুত যেতিয়ালৈকে বিহুৰ অনুভৱ থাকিব তেতিয়ালৈকে ফাট বিহুৰ এই নিশানখন অনাগত দিনতো সেউজীয়া হৈ ধন্যবাদ ছাৰ বৰ্তমান আমি আৰু ইয়াৰ যিহেতু জাতি জনগোষ্ঠী মিলনভূমি বুলি কোৱা হয় ফাট বিহু মগুলি চাপৰিক তো বৰ্তমান আমাৰ মাজত এটা দল আমাৰ মাজত উপস্থিত আছে বৰ্তমান ইয়াত অকণমান দুআষাৰ জানিব চেষ্টা কৰিম ইয়াৰ নমস্কাৰ দাদা অকণমান দুআষাৰ আপোনালোকে ফাট বিহুৰ বিষয়ে অকণমান ক'ব পাৰিব নেকি কেনেকুৱা লাগিলে বৰ্তমান আহি কেনে আপোনাক ক'ৰ পৰা আহিছে নমস্কাৰ আমি আহিছোঁ সুদূৰ মঙলদৈৰ পৰা আমি দৰং জিলাৰ মানে কোচ ৰাজবংশী জনজাতীয় যিটো লোকনৃত্য আছে আমি সেইটো ইয়াত মানে পৰিৱেশন কৰিবলৈ আহিছোঁ আৰু লগতে ইয়াত আহিছে আমি অতিকৈ আনন্দিত ভাল লাগিছে বহুত ভাল লাগিছে এনেকুৱা বিহু আমি পৰিৱেশন কৰা আগতে দেখা নাছিলোঁ জীৱনত আজি মোৰ প্ৰথম দিন ইয়াতে ফাট বিহুতলীত গতিকে ইয়াত উৎফুল্লিত হৈছোঁ আনন্দিত হৈছোঁ যেনে শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ আচলতে আনন্দিত হৈছোঁ আমি আৰু মানে এওঁলোকৰ যিটো ডিচিপ্লিন আছে ইয়াৰে সমিতিখন হওক বা ইয়াৰ ঢকুৱাখানাৰ এইখিনি অঞ্চলবাসী যিখিনি মানুহ আছে যিকেইখন মানুহ আছে তেখেতসকলে যিটো এটা ডিচিপ্লিন মেইনটেইন কৰি পেলাই এই বিহুখন চাব আহিছে গতিকে সেইটোলৈ আমি অতিকৈ আনন্দিত মানে আমি চেষ্টা কৰিম ইয়াৰ এই বিহুখন আমি যাতে ইয়াৰ মঙলদৈ হওক বা বেলেগ জিলা হওক তাতো যাতে এনেকুৱা ধৰণৰ বিহু পৰিৱেশন কৰিব পাৰে আমি তেওঁলোকক আমি মানে প্ৰাৰ্থনা জনাম কাটৰ অনুৰোধ জনাম ধন্যবাদ আৰু এইফালে আমাৰ বিহু কমিটিৰ বহুতখিনি মহিলাসকলো আছে